আজি মই ছাগলী মাংস বনাব লৈছোঁ। ছাগলী মাংস ধুনীয়াকৈ ধুই লৈছোঁ। লগতে আপোনাৰ যিখিনি পিঁয়াজ, ছাগলী মাংস দিবৰ কাৰণে যিখিনি পিঁয়াজ সেই ধুনীয়াকৈ মিহি মিহিকৈ কুটি লৈছোঁ। আৰু লগতে তাত দিবলৈ আদা, নহৰু, শুকান জলকীয়া আৰু কেঁচা জলকীয়া ধুনীয়াকৈ মিক্সিত মাৰি লৈছোঁ। আৰু লগতে মাংসখিনি ধুনীয়াকৈ ফ্ৰেছ কৰি ধুই লৈছোঁ। মাংসখিনি বহুত ভাল আৰু পিঁয়াজখিনি চাকি ধুনীয়াকৈ মিহি মিহি কাটি লৈছোঁ। এতিয়া মই কেৰাহীটো গৰম হ'বলৈ দিছোঁ। তাত মিঠাতেল দি দিম। মিঠাতেল গৰম হোৱাৰ পিছত আপোনাৰ চাই থাকিব, ষ্টেপ বাই ষ্টেপ ভিডিঅ'টো স্কিপ নকৰিব। মিঠাতেলখিনি গৰম হোৱা নাই, গৰম হোৱাৰ টাইম লাগিব। গৰম হোৱাৰ পিছত মই দুটা তেজপাত দিছোঁ। তাৰপিছত মাংসখিনি পেলাই দিছোঁ। মাংসৰ চাকি ধুনীয়া মাংস, ইয়াত মাংসত তেলো আছে বাৰু, খাচী মাংস হয়। মাংসখিনি দি পেলাই অকণমান মই ধুনীয়াকৈ মিহলাই দিছোঁ তেলৰ লগত। পিঁয়াজটো আগত নিদিব, পিঁয়াজটো পিছত দিলে হ'ল। মাংসটোত যাতে তেলটো সোমাই যায়। লগতে মই এই মাংসটো বহাই কিনে লগে লগে ইয়াত মই নিমখ দি দিম। চাবচোন, নিমখটো এটা কাৰণতে দিয়া যায়, নিমখটো যাতে মাংসত সোমাই যায়, নহ'লে মাংসটো মানে ভাল নালাগে খাই কিনে, চোবালে মানে নিমখ নালাগে। সেইকাৰণে মাংসটোত মানে এনেকৈ অকণমান ভাজি কিনে তাৰপিছত আপোনাৰ নিমখটো দি দিছোঁ। এই নিমখটো দিয়াৰ পিছত অকণমান লাৰি কিনে লাষ্টত আপোনাৰ কাশ্মীৰী যিটো কালাৰ হয়, কালাৰটো দি দিছোঁ। কালাৰটো এইটো কাৰণতে দিছোঁ যে মাংসটো যাতে পিচটো যাতে দেখিবলৈ ভাল হয় আৰু লগতে যে আঞ্জা কালাৰটো যে ভাল হয়। হালধিটো নিদিব, হালধিটো পিছত দিব। হালধিটো আগত দিলে আঞ্জা কালাৰটো ভাল নাহে, সেইকাৰণে হালধিটো অলপ দেৰিকৈ দিলে একো নাই। মাংসটো ধুনীয়াকৈ মই আপোনাৰ কালাৰটো দি ধুনীয়াকৈ লাৰি দিছোঁ। তাৰপিছত ধুনীয়াকৈ আপোনাৰ মাংসটো অকণমান টাইম কম ল' ফ্লেমত বইল হ'ব দিছোঁ। লাহেকৈ আপোনাৰ পিঁয়াজখিনি ল'ব, পিঁয়াজখিনি তাত দি দিব। তেতিয়ালৈকে মই হালধি ইউজ কৰা নাই, পিঁয়াজখিনি দি লৈছোঁ। পিঁয়াজখিনি দিয়াৰ পিছত পিঁয়াজখিনি ধুনীয়াকৈ আপুনি মিক্স কৰি ল'ব। আৰু মই মোবাইলটো আপোনাৰ যিহেতু নিজে ভিডিঅ'টো বনাই আছোঁ কাৰণে মই পিঁয়াজখিনি লাৰি দিওঁতে মই আপোনাক দেখাব পৰা নাই। মোবাইলটো মই থৈ দিছোঁ, থৈ কিনে আপোনাৰ পিছত হালধিখিনি দিয়া গৈছে। হালধিখিনি ধুনীয়াকৈ মই মিক্স কৰি দিম আকৌ মোবাইলটো থৈ কিনে। তেতিয়া আপোনাৰ কি হ'ল, হালধি ধুনীয়া মিক্স কৰি কিনে মই অকণমান টাইম তাক উতলিব দিছোঁ, অলপমান ভাজা যাব দিছোঁ। তাৰপিছত মই আপোনাৰ যিখিনি আপোনাৰ মিক্সিত পিচি থৈছিলোঁ সেইখিনি বস্তু আপোনাৰ ইয়াত এড কৰা হৈছে। আৰু এইটো আপোনাৰ পিঁয়াজ আৰু হালধিৰ পিছত এড কৰিব, যাতে তাৰ চেণ্টটো যায় আৰু লগতে বস্তুটো গ্ৰেভিটো ভাল হয়। আৰু ধুনীয়াকৈ লাগিব চাগে, গ্ৰেভিটো চাকি ধুনীয়া হৈছে। পেষ্টটো কিন্তু গলা নাই, পেষ্টটো গলালৈকে অলপ টাইম লাগিব। পেষ্টটো লাহে লাহে গলি যাব আপোনাৰ চাইডত গ্ৰেভিটো কি ধুনীয়া হৈছে আপোনাৰ দেখিবলৈ। আপোনাৰ ধুনীয়াকৈ ইয়াৰ পিছত আপোনাৰ এটা বিলাহী সৰু চাই কাটি দিব। আৰু বিলাহীটো আপোনাৰ আগত নিদিব, বিলাহীটো অকণমান পিছত দিব। বিলাহীটো আগত দিলে আপোনাৰ কালাৰটো ভাল নাহে। তাৰপিছত মই মোৰ ফেভৰেট আপোনাৰ গোটা জিৰা, শুকান জিৰাটো আৰু শুকান গৰম মছলাটো মই নিজে মিক্সিত ধুনীয়াকৈ পিচি কিনে থৈ দিওঁ। আৰু মই বেছিভাগ আঞ্জা বনালে যিকোনো মাছ মাংস বনালে মই এইটো ব্যৱহাৰ কৰোঁ। এইটো আপোনাৰ দিলে আপোনাৰ অন্যান্য নকৰে, পেটৰ প্ৰব্লেম নাহে। সেইকাৰণে এইটো বহুত ভাল হয় আপোনাৰ। এইটো গোটা জিৰাটো আপোনাৰ মিক্সিত মাৰি কিনে এইটো আপোনাৰ দিলে আঞ্জাখনৰ চেণ্টটো ভাল হয় আৰু আঞ্জাখন খাবলৈ বহুত টেষ্টি হয়। এতিয়া চাওক, মই গোটা জিৰাখিনি মিক্সিত মাৰি থৈ দিছিলোঁ, তাৰে গুড়াখিনি দিছোঁ। মই পেকেট ইউজ নকৰোঁ। তাৰপিছত আলু 4 পিচ দি দিছোঁ। আলু পিচটো আপোনাৰ দেৰিকৈ দিব, নহ'লে প্ৰথমতে দিলে আপুনি গেলি যোৱাৰ সম্ভাৱনা থাকে বা আপুনি মাংসটোৰ লগত মিক্স হৈ যায়। আৰু আলুটো আপোনাৰ মাংসত মিহলে মাংসটো আপোনাৰ টেষ্টি নহয়। তাৰপিছত আপুনি ধুনীয়াকৈ ঢাকনিটো দি ল' ফ্লেম কৰিব। ল' ফ্লেম কৰি অকণমান টাইম ইয়াক মোটামুটি 10 মিনিটমান টাইম এনেকৈ ৰাখি দিব ল' ফ্লেমত। আৰু যেতিয়া দেখিব যে আপোনাৰ গ্ৰেভিটো আপোনাৰ ধৰক তেলটো উঠি আহিছে, পিঁয়াজৰ পৰা পিঁয়াজৰ পৰা যেতিয়া তেলটো ওলাই আহিব, তাৰপিছত ধুনীয়াকৈ তাক লাৰি কিনে আৰু অকণমান গ্ৰাইণ্ড কৰি দিব, কেৰাহীটো ঘূৰি দিব, পিঁয়াজটো যাতে আপোনাৰ মিক্স হৈ যায়। তাত ধুনীয়াকৈ তাৰপিছত আপোনাৰ চাক কালাৰটো কি ধুনীয়া হৈছে। অলৰেডি ই ভাজা গৈছে, আপোনাৰ 70% নগ'লে 60% কমপ্লিট হৈছে আপোনাৰ ভাজাটো। তাৰপিছত ধুনীয়াকৈ আপুনি ভাজি ল'ব। ভাজি তেতিয়ালৈ পানী নিদিব আপোনাৰ, যিমান পাৰে পানী নিদিয়াকৈ ভাজিলে ভাল, তেতিয়া মাংসটো টেষ্টটো বেছি হয়। পানী দিলে টেষ্টটো কমি যায়। মই যিমান পাৰে কিন্তু পানী নিদিয়াকৈ সেই কৰোঁ। কিন্তু মই গৰম মছলাটো মই এতিয়া দি লৈছোঁ, লাষ্টত দি বহুতে লাষ্টত দিয়ে, মই লাষ্টত দিওঁ মাজে মাজে। কিন্তু মাংসত ভাজোঁতে গৰম মছলাটো দিলে তাত চেণ্টটো নাথাকে, খাবলৈ ভাল। তাৰপিছত ধুনীয়াকৈ মই পানীটো দিছোঁ আপোনাৰ মোৰ অনুমান অনুযায়ী। পানীটো আপোনালোকৰ নিজৰ মতে দিব, বেছিকৈ নিদিব। যদি গ্ৰেভি খাব খোজে পানীটো বহুত কম ৰাখিব, আৰু যদি জোল খাব বিচাৰে তেতিয়া পানীটো অকণমান বেছিকৈ দিব পাৰে। মই যিহেতু গ্ৰেভি বনাম তাৰ কাৰণে পানীটো অকণমান কম কৰি লাষ্টত তাক ঢাকনি মাৰি ল' ফ্লেমত বহুত টাইম উতলাইছোঁ। মোটামুটি আপোনাৰ মাংসটো বনাওঁতে মোৰ 1.5 ঘণ্টামান টাইম লাগিছে। তাত ধুনীয়াকৈ মাংসটো সিজি গৈছে, চাই লওক ইয়াৰ কালাৰটো, লগতে গ্ৰেভিটো কি ধুনীয়া হৈছে। আৰু ইয়াৰে মাংসটো আপোনাৰ খাবলৈ বহুত টেষ্টি হৈছে। এই মাংসখিনি চাই লওক কি ধুনীয়া কালাৰ আহিছে। ইয়াত মাংসটো ধুনীয়াকৈ সিজিও গৈছে আপোনাৰ। লাষ্টত আপোনাৰ অকণমান টাইম 10 মিনিটমান টাইম আৰু আপোনাৰ ল' ফ্লেমত অকণমান টাইম ৰাখি কিনে ইয়াক মাংসটো হৈ গ'ল। হৈ যোৱাৰ পিছত আপোনাৰ মাংসটো ধুনীয়াকৈ বাঢ়ি গৈছে। মাংসটো আপোনাৰ কালাৰটো চাই লওক, চাইনটো চাই লওক, ইয়াৰ কি ধুনীয়া আহিছে আপোনাৰ কালাৰটো।
ইয়াৰ যিটো মানে তেল আৰু যিটো মানে আপোনালোকৰ মোৰ দৰেকৈ বনাবলৈ ট্ৰাই কৰিব আৰু চাব কেনেকুৱা হয় আৰু পিছত মোক জনাব খাই কেনেকুৱা পালে। মানে এনেকৈ বনালে মানে আপোনাৰ মাংসটোৰ কালাৰ লগতে মাংসটো খাবলৈ বহুত টেষ্টি হয়। আপোনালোকে বনাই চাই খাই কেনেকুৱা পায় মোক জনাব কমেণ্টত। ঠিক আছে, থেংক ইউ।